হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি যিহেতু আপোনালোকৰ বহুত দিনৰ মূৰত লগ পাইছোঁ। আজি যিহেতু মই গৈ আছোঁ জগন্নাথ মন্দিৰ। আজি যিহেতু মোৰ মানুহজনৰ বাৰ্থডে হয়, তো সেইকাৰণে আমি ভাবিছোঁ জগন্নাথ মন্দিৰতে আমি চাকি গছ জ্বলাই থৈ আহোঁ। আজি শংকৰদেৱৰ তিথিৰ দিনাখনে তেওঁৰ জন্মদিন, সেইবাবে ভাবিলোঁ নামঘৰতো গৈয়ে থাকোঁ বাৰু, তথাপিও আজি বোলো জগন্নাথ মন্দিৰ যাম, বহুত দিনৰ পৰা ভাবি আছিলোঁ, সেইকাৰণে আহি গ'লোঁ। এয়া দেখিছেনে, পাই গ'লোহি জগন্নাথ মন্দিৰ। পায়ে আমি প্ৰথমতে এয়া আহি মেইন মন্দিৰত গৈ আমি তলত চাকি বন্তি জ্বলাব আহিছোঁ। ওপৰত যিহেতু টোপোলাল আৰু দক্ষিণা দিয়া হয়, আৰু ইয়াতে আমি চাকি বন্তি জ্বলাম। এতিয়া তেওঁ আগে আগে গৈ আছে। আজি যিহেতু মই আপোনালোকক হাজবেণ্ডক দেখুৱাই দিম আৰু যে আপোনালোকে দেখা নাছিলে নহয়, তো চাই ল'ব। তো এয়া আহি পেলাই এতিয়া আমি চাকি জ্বলাব লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু আশীৰ্বাদ কৰিব, আমাৰ যাতে ভালে হয়, তেওঁ যাতে ভালে হয়, সকলোৱে ভাল হ'বলৈ প্ৰাৰ্থনা কৰিছোঁ। তো আপোনালোকে ভালে থাকিব আৰু ডিব্ৰুগড় আহিলে জগন্নাথ মন্দিৰ আহিব, ইমানেই ভাল লাগিব আপোনালোকে। আৰু এইবাৰ মই বহুত দিনৰ মূৰত আহিছোঁ, কাৰণ আহিমকৈ আহিবই পৰা নাই। এদিন আহিছিলোঁ নেকি, এই মাজতে ভণ্টিহঁতে কাৰোবাৰ লগত আহিছিলোঁ। এই বছৰত মই দুবাৰ আহিছোঁ। এইবাৰ আগতে অহা হয়, কিন্তু এতিয়াহে বহুত দিন অহা নাই। কিন্তু ইয়াত আহিবলৈ বহুত মন যায়, যিহেতু বিয়া হোৱাৰ পাছত আৰু পটককৈ ক'ৰবালৈ ওলাবলৈ দিগদাৰ হয়। কিন্তু মই মন্দিৰ বুলি ক'লে না নকৰোঁ, তেতিয়াহ'লে মোৰ আহিবলৈ মন গৈয়ে থাকে। তো এয়া মই চাকি গছ প্ৰথমতে জ্বলাব নোৱাৰিলোঁ, কাৰণ বতাহ মাৰি আছিলে আৰু পুৰি গ'ল। সেইবাবে আকৌ পাছৰবাৰ আৰু ধুনীয়াকৈ জ্বলালোঁ। ভগৱানক যিহেতু মনৰ পৰা মানিলে আৰু প্ৰতিটো খোজতে তেওঁ লগ দিয়ে, তো আপোনালোকক সকলোকে লগ দিব, মনৰ ইচ্ছাবোৰ যাতে সকলোৱে পূৰণ হয়। সেইবাবে আহিলোঁ আজি চাকি গছ জ্বলাবলৈ। যিহেতু ঘৰত সকলোৱে পূজা কৰে, তথাপিও মন্দিৰ আহিলে কিবা এটা ভাল লাগে। তো আপোনালোকে ভিডিঅ'টো চাই যাওকচোন। তেওঁ মোক সুধিছিলে ধূপ জ্বলাবা নেকি, ক'লোঁ মই নজ্বলাওঁ, কাৰণ মোৰ পুৰি গৈছে যিহেতু, সেইটো কাৰণে পুৰিয়ে যায় আৰু সেইকাৰণে। এতিয়া আমি তাত চাকি বন্তি জ্বলাই আহি গ'লোঁ। আহি পেলাই এতিয়া আমি গৈ আছোঁ ইফালে গণেশ মন্দিৰ। তো গণেশ মন্দিৰ সকলো মন্দিৰ, ইয়াত সকলো দেৱ দেৱী মন্দিৰেই আছে। তো তাতে চবতে পূজা কৰিব পাৰি ইয়াত আহিলে। তো আপোনালোকে এনেকুৱা নহয় যে বেলেগ এটা মন্দিৰত গৈ বেলেগ ভগৱানক পূজা কৰোঁ, সকলো ভগৱানৰ মূৰ্তি আছে, তো সকলোকে পূজা কৰিব পাৰিব। আৰু ইয়াত থাকি বহুত ভাল লাগে। আজি বতৰটো বহুত ভাল কৰি দিলে, নহ'লে এই ৰ'দত আহিব পৰা নাযায়, যিহেতু ইয়াত পকাখিনি বহুত গৰম হৈ যায়। আমি দুয়োজন ইটোবাৰ আমাৰ এনিভাৰ্চাৰীত আহিছিলোঁ। তো ইটোবাৰ এনিভাৰ্চাৰীত আহোঁতে ইমানেই ৰ'দ আছিলে, আমাৰ ভৰিৰ তলুৱা ইমানেই পুৰি গৈছিলে, খোজকাঢ়িবলৈ বহুত দিগদাৰ হৈছিলে, কিনাৰেদি খোজকাঢ়িব লগা হৈছিলে। বেছি সময় থকা নহ'ল আমি তেতিয়া। এইবাৰো বেছি সময় থকা নহ'ল অৱশ্যে, পূজা কৰি, আৰু যিহেতু তেওঁ নাথাকেই, ৰওঁ বুলি ক'লেও নৰয়, তো কি কৰিম আৰু। এয়া বাহিৰৰখিনি পৰিৱেশ দেখালোঁ। বহুত দোকান খুলিলে এতিয়া, আমি ইমান দিন অহা নাছিলোঁ যিহেতু, তো বহুত দোকান খুলিলে। ইয়াতে আমি চেণ্ডেল খুলি থৈ আৰু এতিয়া প্ৰসাদ খাই ল'লোঁ। খাই মেলি আৰু মই স্কুটিতে আহিছিলোঁ, তো স্কুটিত উঠি লৈছোঁ আৰু উঠি কিনে যাওঁগৈ আৰু। আপোনালোকেও আহিব জগন্নাথ মন্দিৰ, সকলোৱে ভাল লাগিব। আৰু বাই